কৰ্মীসকলে সদায় পেচেণ্টক জীৱন বচাব খোজে, কেতিয়াও তেওঁলোকক মৃত্যুমুখলৈ ঠেল দিব নিবিচাৰে। তথাপিও জনসাধাৰণে তেওঁক ভুল বুজি ডক্টৰজনক এনেধৰণে কৰি মাৰপিট কৰিছে। তাৰ উপৰি আমাৰ নাৰ্ছ আছিল ললিতা ভৰালী, তেওঁকো মাৰধৰ কৰিছে। গতিকে আমি সম্পূৰ্ণ ঘটনাটোক আমি গৰিহণা দিছোঁ। আৰক্ষীয়ে অলৰেডি 26গৰাকী এতিয়ালৈকে কৰায়ত্ব কৰিছে, কি বিচাৰে আপোনালোকে? আমি দোষীক কঠোৰতম শাস্তি দিয়ক, যিমান কঠোৰ শাস্তি দিব লাগে তেনেকুৱা প্ৰদান কৰক। আমি সেইটো চৰকাৰ আহ্বান জনাইছোঁ। যিসকলক কৰায়ত্ব কৰিলে আৰু যিসকল বাকী আছে তেওঁলোককো এৰেষ্ট কৰি তেওঁলোককো শাস্তি প্ৰদান কৰক। স্বাস্থ্যমন্ত্ৰীলৈ কিবা জনাব নেকি? হয়, আমি স্বাস্থ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ স্বাস্থ্যকৰ্মীসকলক সুৰক্ষা প্ৰদান কৰক। আমি ডিউটি কৰি হয়তো ঘৰলৈ ঘূৰি যাওঁতেও কেতিয়াবা এনেকুৱা ঘটনা হ'ব পাৰে। তাৰ কাৰণে আমি প্ৰত্যেকেই শংকিত। আমি নিজৰ ল'ৰা ছোৱালীক এৰি থৈ আমি ডিউটি কৰোঁ পেচেণ্টৰ জীৱন বচাবলৈ। কোনো স্বাস্থ্যকৰ্মীয়ে কেতিয়াও এজন পেচেণ্ট মৰক বুলি কেতিয়াও নাভাবে। আমি এজন যেতিয়া পেচেণ্ট সুস্থ হৈ পিনি ক'ভিড পেচেণ্ট সুস্থ হৈ যেতিয়া ঘৰলৈ যায় আমাৰ বহুত আনন্দ লাগে। আমিও ভয় খাওঁ, আমাৰ গাতো ক'ভিড লাগি যাব, আমাৰ ল'ৰা ছোৱালীৰ ওচৰত যাওঁ, আমি ল'ৰা ছোৱালীক কেনেকৈ প্ৰটেকশ্যন ৰাখিম সেইখিনিও কৰোঁ। তথাপিও আমি নিজৰ ডিউটিটোক আমি সদায় ডিউটি বুলি ভাবিয়ে নিজৰ ঘৰখনৰ কথা বা ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰি আজি দিন ৰাত আমি একেকাৰ কৰি ডিউটি কৰি আছোঁ। সেয়েহে যাতে এনেকুৱা ঘটনা নহওক। তথাপিও আজি এটা আকৌ নিউজ পালোঁ, মৰিয়নিত যিটো ঘটনা হ'ল, 24জন অপৰাধীক লংকাকাণ্ডত এৰেষ্ট কৰাৰ পিছতো মৰিয়নিত যিটো আকৌ যোৱা ৰাতি এটা ঘটনা হৈছিল, ডক্টৰ নাৰ্ছৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰিব বিচাৰিছিল, সেয়াও গৰিহণা দিছোঁ। আপোনালোক কলা ড্ৰেছ পিন্ধি, কলা বেজ পিন্ধি বা প্লেকাৰ্ড লৈ আমি সেইটো প্ৰতিবাদ জনাব বিচাৰিছোঁ। আৰু আমি গভমেণ্টক ক'ব বিচাৰিছোঁ যেনেকুৱা প্ৰম্পট একশ্যন লৈছে সেইটো গভমেণ্টক আমি সাধুবাদ জনাই আছোঁ। আপোনালোকে স্বাস্থ্যমন্ত্ৰীলৈ কিবা জনাব নেকি? ভৱিষ্যতত যাতে এনেকুৱা ঘটনা সেইটো তেখেতে এক্সাম্পলাৰী এটা শাস্তি হ'ব লাগে, যাতে কি মানুহ আৰু ভৱিষ্যতত এনেকুৱা ঘটনা নঘটায়। সেইটো কেনেকুৱা শাস্তি হ'ব সেইটোতো কোৰ্টে ক'ব, সেইটো আইন যেনেকুৱা আছে আইনে ক'ব। আপোনালোকৰ দাবী কি? যাতে ভৱিষ্যতে যাতে মেডিকেল কলেজ বা পেৰিফেৰেল যিমান হেল্থ ছেটআপ আছে, তাতে যিমান ফ্ৰণ্টলাইন ৱৰ্কাৰ আছে তেখেতৰ যে সুৰক্ষাৰ ব্যৱস্থা যাতে চৰকাৰ প্ৰপাৰলি গ্ৰহণ কৰে, সেইখিনি আমি দাবী কৰি আছোঁ। জাষ্ট 10-15 মিনিটৰ কাৰণে, পাছত আমি আকৌ নিজৰ নিজৰ জেগাত নিজৰ নিজৰ OPD বা IPD বা যি জেগাত পোষ্টিং আছে সেই জেগাত আমি গুচি যাওঁ। আপোনালোকে যিহেতু এই আক্ৰমণটো ঘটিছে, আক্ৰমণ ঘটাৰ পিছত আপোনাৰ ক'ভিড পেচেণ্টৰ যিবিলাক অভিভাৱক আছে তেওঁলোকলৈ আপোনালোকে কেনেকৈ ধৰণৰ মেছেজ দিব বিচাৰিছে, কেনেকৈ ধৰণৰ বাৰ্তা দিব বিচাৰিছে ডক্টৰৰ সেৱাৰ ওপৰত? চাওক, আজি গোটা বিশ্ব জানে ভাৰতে আজি ছেকেণ্ড ৱেভ যেনেকুৱাভাৱে আঘাত সানিছে, বহুত মানুহ মৰি আছে, বহুত মানুহ আক্ৰান্ত হৈছে। চ' আমি যিমান ফ্ৰণ্টলাইন ৱৰ্কাৰ আছোঁ, ডক্টৰ, চিষ্টাৰ বা ৱাৰ্ড বয় বা আদাৰ হেল্থ ষ্টাফ, আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ সেইখিনি চিকিৎসা কৰাৰ, যিমান ভালকৈ পৰিষেবা আমি দিব পাৰোঁ সেইখিনি আমি বিচাৰি আছোঁ। কিন্তু সেই ধৰণৰ ঘটনা ঘটিলে আমাৰ নিজৰ যে মৰাল থাকে সেই মৰালখিনি ডাউন হৈ যায়। ইয়াৰ পিছতো দেখা গ'ল যে মৰিয়নিত আৰু এটা ঘটনা ঘটিল, তাৰ ওপৰত কি? সেইটো ঘটনা সম্পৰ্কত মই বিস্তাৰিত নাজানো, সেইটো লৈ তেনেকুৱা নকওঁ।